নমস্কাৰ ষ্টাডি স্মাৰ্ট ইউটিউব চেনেলটোলৈকে আপোনালোকক স্বাগতম জনাইছোঁ আমি APSC যিটো সিৰিজ ডিছকাছ কৰিছিলোঁ যোৱা বছৰ পেপাৰৰ এইটো থাৰ্ড ভিডিঅ' এইটোত মই বাকীকেইটা কুৱেশ্যন কভাৰ কৰিম বাকী আগৰ ভিডিঅ' দুটাও চাই ল'ব তাত বাকীকেইটা কুৱেশ্যন দিয়া আছে আৰু এইটোত ভিডিঅ' অলপ দীঘলীয়া হ'ব ইয়াত অলম'ষ্ট 10-12টা কুৱেশ্যন কভাৰ কৰা হৈছে ভিডিঅ'টো শেষলৈকে চাব যিসকলে এক্সাম দিম ভাবিছে এইকেইটা কুৱেশ্যন ৰিভিজন কৰি গ'লে যথেষ্টখিনি কনচেপচুৱেলি হেল্প হ'ব বুলি আশা ৰাখিলোঁ চ' আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো কুৱেশ্যন ইন এ ৰ' অফ 40 ষ্টুডেণ্টছ So 40 জন ষ্টুডেণ্ট আছে ইয়াতে Saurav is 24 from left and Sachin is 26 from the right end তো টোটেল ষ্টুডেণ্টছ কিমান আছে সৌৰভ আৰু শচীনৰ মাজত অ'কে চ' কথাটো হ'ল এইটো আছে অ'কে চ' আমাৰ টোটেল কিমান আছে বুলি ক'লে টোটেল আছে আমাৰ 40 অ'কে চ' সৌৰভ is 24 from the left অ'কে চ' এইটো লেফ্টৰ পৰা 24 নম্বৰ পজিশ্যন এইটো আমাৰ সৌৰভ অ'কে to Saurav so itu Sauravor jodi position leftor pora 24 hoy rightor pora kiman hobo ei same position itu rightor pora kiman hobo 16 habone 17 hobo thik ase so itu rightor pora itu position 17 hoy aru Sachinor position 26 from right side okay so itu 26 itu amar kon Sachin okay to Sachinor position itu 26 from the right side okay to khudise duijonar majot kiman jon ase so kotha to hol itu ami 17 bili gome palu okay itu amar 26 bili gom palu eta kotha to hoise jodi confusion lage ami direct hisab korile hol je 18 19 20 21 22 23 24 25 okay so kimanta hol amar এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ওকে সো 8 হল ওকে সো आंसर হ'ব 8 সো এনেকৈ হিসাব নকৰি ডাইৰেক্ট আমি যদি বিগ কৰি দিওঁ 26 ৰ পৰা 17 যদি বিগ কৰো কিমান হ'ব 26 - 17 9 হ'ব কিন্তু 9 হলেও নহব ইয়াত আমি আৰু এটা -1 কৰিব লাগিব ঠিক আছে 8 ওকে তো হৈ গ'ল এটো आंसर আমি কিমান পালো 8 পালো ওকে So next question to look at 1 minute robo halla hoise sirki khon bond kori diu so next question look at etu dia ase je a garden is 24 meter long okay etu eta interesting question ekhon bagan ase okay so enikwa bagan khon আৰু এটা ৰাস্তা আছে এটো আউটসাইড ওকে এক্সামত ড্ৰয়িং কৰি থাকিব নালাগে এক্সামত কনসেপ্টটো বুজি পাই গলে হৈ যাব সো ভিতৰৰ যিখন গাৰ্ডেন এটো কিমান 24 আৰু 14 আৰু বাহিৰৰ ৰাস্তাটো কিমান বুলি কৈছে এটো 1 এখিনি মানে ইমানখিনি 1 হয় ওকে এটো 1 হয় 1 মিটাৰ ওয়াইড বহল সো কৈছে যে যদি 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ মাৰ্বল টাইলছ লগোৱা হয় কিমান খন টাইলছ লাগিব এই ৰাস্তাটো কভাৰ কৰিবলৈ এটো ৰাস্তাটো ইয়াত যদি টাইলছ লগাই ওকে সো এটো কাৰণে আমি গম পাব লাগিব যে এই ৰাস্তাটোৰ এৰিয়া কিমান এটো গম পাবলৈ আমি কি কৰিব লাগিব যেটো বাহিৰৰ যেটো ৰেক্টেংগুল হয় হেতুৰ পৰা হেতুৰ কালিটো মানে এই গোটেই টোটেলটোৰ কালিটো এই টোটেলটোৰ কালিটো মাইনাস কৰিব লাগিব ভিতৰৰটোৰ লগত ওকে এইখিনি মাইনাস কৰিব লাগিব এই ডাঙৰটোৰ পৰা তেতিয়া আমি ৰাস্তাটো কালি পাই যাম ওকে সো হেতু কৰিবলে কি কৰিব লাগিব বাহিৰৰটোৰ কিমান হ'ব দৈৰ্ঘ্যটো 24 আছে এইখিনি লগে সো এটো 11 26 আৰু ইফালে এইখিনি 14 আছে সো 11 এটো 16 ওকে সো বাহিৰৰটোৰ কালি কিমান হ'ব 26 পূৰণ 16 ওকে 6 গুণ 37 7 গল 3 6 গুণ 37 7 গল 3 6 2 গুণ 12 3 15 6 গুণ 6 এটো 2 ওকে তো 6 6 পাছে 11 416 বাকি ইফালে আমাৰ কিমান থাকিলে আৰু 24 আৰু কিমান থাকিলে 14 ওকে 4 4 গুণ 16 আদি কৰিলে 4 গুণ 8 9 আৰু ইফালে 24
4 6 336 416 পৰা 336 বিয়োগ কৰিলে আমি পাম 80 ওকে সো 80 সো 80 আমি পালো কিমান বাহিৰৰটো কালি মিটাৰ স্কয়াৰ 80 মিটাৰ স্কয়াৰটো আমি সেন্টিমিটাৰত নিবলে সেন্টিমিটাৰ স্কয়াৰত নিবলে আমি দুবাৰ 100 এৰ ইয়াক পূৰণ কৰিব লাগিব ইয়াক ডিভাইড কৰিব লাগিব যেটো আমাৰ টাইলছৰ এখন টাইলছৰ যেটো কালি ওকে 10 * 10 সো ওপৰতো আমাৰ সেন্টিমিটাৰ স্কয়াৰ হল তলতো আমাৰ সেন্টিমিটাৰ স্কয়াৰ হল ওকে কিয় পূৰণ কৰিলো এইখিনি হৈছে টোটাল কালি কাৰ এই ৰাস্তাটোৰ ডিভাইডেড বাই কি কৰিলো এখন টাইলছৰ কালি তেতিয়া আমি গম পাম ন কিমানখন টাইলছ কিমানখন টাইলছ লাগিব সো 0 0 গল ক্যান্সেল 0 0 গল 80 * 100 8000 ওকে সো 8000 খন আমাক টাইলছৰ দৰকাৰ হ'ব ৰাস্তাটো কভাৰ কৰিবলৈ ওকে নেক্সট কোৱেশ্চন সো এটো কোৱেশ্চন অলপ ইন্টাৰেষ্টিং হয় দুখন কাৰ গৈছে সেম ডিৰেকচনত সেম স্পিডত বাট 10 কিলোমিটাৰ সেপাৰেট সেম স্পিডত গৈছে ওকে 45 কিলোমিটাৰ পাৰ আৱাৰ এই ডিফাৰেন্সটো কিমান 10 কিলোমিটাৰত গৈ আছে সন্মুখৰ পৰা এখন কাৰ আহিছে অপোজিট ডাইৰেকশন মিটস দিস টু কাৰ এট এন ইন্টাৰভেল অফ 6 মিনিট 6 মিনিটৰ ব্যৱধানত দুখন লগ কৰিছে মানে কাৰখন এনেকৈ আহিছে ন সো প্ৰথমখনত যেটো টাইমত লগ পাব তাৰ এক্স্যাক্টলি 6 মিনিট টাইম পিছত নেক্সটখনত লগ পাইছে সো নেক্সট মিনিট আমি গম পি পালো এই 10 এটো সৰি 10 মিটাৰ নহয় দে এটো 10 কিলোমিটাৰ এটো 10 কিলোমিটাৰ ওকে সো এটো 10 কিলোমিটাৰ সো এই 10 কিলোমিটাৰ কভাৰ কৰিবলৈ এখিনি 10 কিলোমিটাৰ কভাৰ কৰিবলৈ ইয়াক 6 মিনিট সময় লাগে সো আলটিমেটলি কৰিছে ইয়াৰ স্পিড কিমান হ'ব সো ইয়াত যদি আমি এটা ভুল কৰি দিও আনসাৰটো নলাব যে 10 কিলোমিটাৰ কভাৰ কৰিবলৈ 6 মিনিট লাগে তেনেকৈ নহব কথাটো অলপ বেলেগ হ'ব কনসেপ্টটো কাৰণ যদি কাৰ দুখন একেটা জায়গাত ৰখি থাকিল হয় তেতিয়া হেতুই আনসাৰ হল হয় যে এখন কাৰক 10 কিলোমিটাৰ কভাৰ কৰিবলৈ 6 মিনিট সময় লাগে সো 60 মিনিটত কিমান কভাৰ কৰিব হেতুই হ'ব স্পিড বাট এটো ক্ষেত্ৰত কি হৈছে এইখনো মুভ কৰি আছে ওকে সো ইয়াৰ যদি ভেলোসিটি আমি v বুলি ধৰো ৰিলেটিভ ভেলোসিটিটো কিমান হ'ব ইয়াৰ লগত তুলনা কৰিলে v - 45 ওকে তো এটো আলটিমেটলি এটো v + 45 ওকে সিম্পল ইমান কমপ্লেক্স কৰাত কেনেকৈ লিখিব পাৰো সো ইয়াৰ ৰিলেটিভ ভেলোসিটি হ'ব v + 45 ওকে যদি বিপৰীত ফালৰ পৰা আহি আছে মুখামুখিকৈ আহি আছে যদি একেটা ফালে গৈ থাকিলে তেতিয়া একটু মাইনাস কৰিলে ওকে স্পিডত যোৱানৰ পৰা মানে ট্ৰেইনৰ ক্ষেত্ৰত এটো এপ্লাই হয় এখন ট্ৰেইন যদি গৈ আছে v স্পিডত এজন যদি মানুহ গৈ আছে u স্পিডত তো ট্ৰেইনৰ স্পিডটো ৰিলেটিভ টু মানুহজন কি হ'ব v - u আৰু যদি মুখামুখিকৈ আহি আছে তেতিয়া v + u হয় ওকে সো এতিয়া v + 45 ঠিক আছে এতিয়া আমি v2 উলিয়াব লাগে সো আমি জানো যে স্পিড বা ভেলোসিটি = ডিসটেন্স বাই টাইম ওকে সো টাইম আমি জানো অলৰেডি এটো টাইম বা আমি এনেকৈ লিখিব পাৰো যে ডিসটেন্স কিমান হয় স্পিড ইনটু টাইম এটা ইয়াতে টাইম কিমান হ'ব টাইমটো আমি যদি ডিসটেন্স কিমান আছে আমাৰ ডিসটেন্স আছে আমাৰ কিমান 10 কিলোমিটাৰ ওকে এছৰ জায়গাত আমি কি লিখিম v + 45 লিখিম আৰু টি জায়গাত আমি কি লিখিম টিটো আমি মিনিটত আছে তো আমি আৱাৰত কনভাৰ্ট কৰিলে 6/60 ঠিক আছে হৈ গল সো এটো আমাৰ 10 বাৰ গল এটো 100 হৈ গল ইফালে এটো v + 45 হল সো v = আমাৰ কিমান পাই গলো 55 ওকে 55 কিলোমিটাৰ পাৰ আৱাৰ এটো সিম্পল আমি কৰিব গলে এনেকৈ কৰিম এক্সামত যে অপোজিট ফালৰ পৰা আহিছে ন প্ৰথম ডিসটেন্সটো চালো সো এটো ফৰ্মুলাত লিখিম সো এটো অপোজিট ফালৰ পৰা আহিছে তো ইয়াৰ কিমান হ'ব স্পিডটো বা v বা s লিখিব পাৰো যিকোনো সো s তো ৰিলেটিভ স্পিড হ'ব s + 45 ওকে তো আমি জানো স্পিড = ডিসটেন্স বাই টাইম তো ডিসটেন্স আমাৰ 10 তো টাইমক আমি 66/60 ওকে এইখিনি মনত ৰাখিব এক্সামত কৰিবলৈ ওকে সো আলটিমেটলি আনসাৰ পাই গলো আমি 55 next okay the speed of boat in still water 10 meter per second speed of stream is 6 meter per second তো আপস্ট্রিম ডাউনস্ট্রিম কৈছে যে এখন বুট
আপষ্ট্ৰীমত গ'ল ডাউনষ্ট্ৰীমলৈকে আকৌ আহিলে ৰেচিঅ' অফ টাইম টেকন বাই টু কভাৰ দ্য পাৰ্টিকুলাৰ ষ্টেটছ অফ ডিষ্টেঞ্চ ইন ইচ ডাইৰেকশ্যন অ'কে চিম্পল কথা আমি প্ৰথমতে আকৌ আগৰ কথাটো আহিলে যে আমি জানো কি স্পীড ইজ ইকুৱেল টু কিমান ডিষ্টেঞ্চ বাই টাইম অ'কে চ' এইটো ক্ষেত্ৰত কি হ'ব ডিষ্টেঞ্চ বাই টাইম যদি হৈ যায় তো স্পীড আপষ্ট্ৰীম কিমান হ'ব স্পীড আপষ্ট্ৰীম কিমান হ'ব স্পীড অফ বোট ইন ষ্টিল ৱাটাৰত আমাৰ 10 আপষ্ট্ৰীম মানে কি এটা মনত ৰাখিব আপষ্ট্ৰীম মানে এগেইনষ্টত যায় অ'কে চ' যিটো ষ্টিল ৱাটাৰৰ স্পীড হয় আৰু যিটো ষ্ট্ৰীমৰ স্পীড হয় এইটো কি কৰোঁ আমি মাইনাছ কৰোঁ 10 মাইনাছ 6 হ'ব অ'কে 4 আপষ্ট্ৰীম ডাউনষ্ট্ৰীম অ'কে এইটো নিজৰ এইটো ফিলিংছত বুজি ল'লোঁ ডাউনষ্ট্ৰীম যে তলত আমি যেনেকৈ ওপৰত চিৰি এটাৰ ওপৰত উঠিলে কি হয় আমাৰ এনাৰ্জিটো বেছিকৈ লাগে ন তো এইটো মাইনাছ হয় অ'কে চ' এইটো ডাউনষ্ট্ৰীম তললৈকে আমি যেতিয়া নামো তেতিয়া আমাৰ হালকা লাগে তো আমাৰ এইটো এড হয় অ'কে 10 + 6 এইটো আমাৰ কিমান হ'ব 16 হ'ব স্পীড ডাউনষ্ট্ৰীম উলিয়াব দিছে আমাক কি এটা একচুৱেলি স্পেচিফাই কৰি থৈ দিয়া নাই যে ৰেচিঅ'টোৰ ওপৰত কি হ'ব তো আমি ধৰি ল'লোঁ যে এইটো আপষ্ট্ৰীম ডিভাইডেড বাই স্পীড আপষ্ট্ৰীম বাই স্পীড ডাউনষ্ট্ৰীম অ'কে চ' আমাৰ ৰেচিঅ'টো আমি তেনেকৈ ধৰি ল'লোঁ চ' এতিয়া আমাক যদি উলিয়াব লাগে তো প্ৰথম আমি যদি চাওঁ স্পীড আপষ্ট্ৰীমৰ ক্ষেত্ৰত কি হ'ব ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চটো আমাক দিয়া নাই ঠিক আছে চ' আমি ডিষ্টেঞ্চটো আমি ডি বুলি ধৰি ল'লোঁ অ'কে ঠিক আছে 10 মিটাৰ পাৰ ছেকেণ্ড চ' আমাক টাইমৰ ৰেচিঅ' উলিয়াব দিছে হয়নে টাইম তো টাইমটো বেলেগ হ'ব চ' ডিটো ডিষ্টেঞ্চটো ছেইম হ'ব ঠিক আছে চ' এইটো টি ইউ বুলি লিখি ল'লোঁ অ'কে নেক্সট আমাৰ স্পীড ডাউনষ্ট্ৰীমৰ ক্ষেত্ৰত আমি ডিষ্টেঞ্চটো দি থাকিব আৰু টাইমটো দি লিখি ল'লোঁ এতিয়া আমি যদি ৰেচিঅ'টো উলিয়াওঁ অ'কে চ' আমাক স্পেচিফাই কৰি দিয়া নাই তাত আমি ধৰি ল'লোঁ যে স্পীড আপষ্ট্ৰীম ডিভাইডেড বাই স্পীড ডাউনষ্ট্ৰীম চাই লওঁ মিলে নে নিমিলে চ' এইটো ডিভাইড যেতিয়া কৰিম প্ৰথম ডিটো কেঞ্চেলে যাব দুইটাতে আছে চ' এইটো ডিটো ওপৰত যাব আৰু টি ইউটো তলত আহিব অ'কে চ' এইটো ৰেচিঅ' আমি কিমান হ'ব এতিয়া চাওঁ যদি এছ ইউ মানে কিমান আছে 4 আছে এইটো আছে আমাৰ 16 আছে অ'কে চ' টি ইউ অ'কে কিমান হ'ব এইটো 1/4 অ'কে চ' আমি কিমান পালোঁ টি ডি ডিভাইডেড বাই টি ইউ টাইম ডাউনষ্ট্ৰীম ডিভাইডেড বাই টাইম আপষ্ট্ৰীম 1:4 চ' একেই মিনিং হ'ল 4:1 1:4 চ' আল্টিমেটলি আমি টাইম আপষ্ট্ৰীম টু টাইম ডাউনষ্ট্ৰীম 1:4 মিনিংটো ছেইম হয় অ'কে হৈ গ'ল চ' এইটো এনচাৰ আমি পাই গ'লোঁ নেক্সট চ' ইয়াত দিছে এভাৰেজ ৱেইট অফ 15 বইজ এণ্ড 10 গাৰ্লছ ইজ ইমান চ' টোটেল আমাৰ কিমান আছে 25টা আছে চ' টোটেল ৱেইট কিমান হ'ব আমি উলিয়াই লওঁ প্ৰথম 38.4 অ'কে চ' 384 আৰু এইফালে 25 মাল্টিপ্লাই কৰিছোঁ অ'কে তো ডাইৰেক্ট কৰিব 25 4 গুণ 100 হাতে গ'ল 10 25 8 গুণ 200 210 হাতে গ'ল 0 অ'কে এইফালে থাকিলে আমাৰ কিমান 21 25 3 গুণ 75 85 95 96 ডেচিমেল এটা আছে চ' এইটো আমাৰ কিমান হ'ব 960 অ'কে চ' 960 মাল্টিপ্লাই কৰিলে এভাৰেজ ৱেইট বইজ ইজ 40 kg চ' 15জন ল'ৰা আছে চ' টোটেল ৱেইট কিমান হ'ব 15 4 গুণ 60 600 চ' গাৰ্লছৰ ৱেইট কিমান হ'ব টোটেল এতিয়া 360 অ'কে ইজি অংক কমন অংক আহি থাকে চ' হোৱাট ইজ দ্য এভাৰেজ ৱেইট অফ দ্য গাৰ্লছ চ' 10জনী ছোৱালী আছে চ' 360 ওপৰত 0 গ'ল 36 kg হৈ গ'ল নেক্সট কুৱেশ্যন এইটো কৰিবলগীয়া একো নাই এইটো আমি জাষ্ট ডাটাখিনি চাই উলিয়াব লাগিব ডাটা ইণ্টাৰপ্ৰিটেশ্যন চ' কনচিডাৰ দ্য ফলোয়িং ইনফৰমেশ্যন ৰিগাৰ্ডিং দ্য পাৰফৰ্মেঞ্চ অফ এ ক্লাছ অফ 100 ষ্টুডেণ্টছ অফ 4 ডিফাৰেণ্ট টেষ্ট অ'কে এজন ষ্টুডেণ্টে যদি 74 মাৰ্কছ ইন ইচ অফ দ্য 4 টেষ্ট মানে তাৰ এভাৰেজ কিমান হ'ব তাৰ এভাৰেজ হ'ব 74 চবতে 74কে পাইছে হুইচ অফ দ্য ফলোয়িং টেষ্ট য'ত বেষ্ট পাৰফৰ্মেঞ্চ কৰিছে কম্পেৰেটিভলি অ'কে কম্পেয়াৰ কৰিলে 74 এভাৰেজ আমি যদি চাওঁ এইটো এভাৰেজ 80 চ' ইয়াত আমি 74 লিখি চালোঁ হাইষ্ট মাৰ্ক পাইছে 100
ওকে নেক্সট আমি ছেকেণ্ডটোত চালোঁ 74 হাইষ্ট মাৰ্ক পাইছে 100 এইটো দি 74 তাৰ এভাৰেজো 74 ন আৰু মাৰ্কছো 74 পাইছে তো 74 এইটো হাইষ্ট মাৰ্ক পাইছে 75 তো সি 74 পাইছে এইটোত আমি 74 চ' এতিয়া আমি চাব যাওঁ এই দুটা নহয় কাৰণ এটা হাইষ্ট মাৰ্ক 100 আছে কম্পেৰেটিভলি কৈছে দেই কোনটোত ভাল হৈছে থাৰ্ডটোত যদি চাওঁ এইটোত হাইষ্ট মাৰ্ক 90 আছে এই দুটা বাকী অলমষ্ট ছেম এভাৰেজটো ছেমেই হয় এভাৰেজটো তুমি গম নাপালোঁ বা যদি মাৰ্কছ চাওঁ 45ৰ পৰা 75 আৰু 90 to 100 চ' এটা হাইষ্ট মাৰ্ক আছে আমাৰ 90 ইয়াতে আছে 75 চ' সেইমতে হ'ব লাগে আমাৰ কি টেষ্ট 2 অ'কে টেষ্ট 2টো আমাৰ শুদ্ধ উত্তৰ তাৰপিছত আহিলে আমাৰ এইটো কুৱেশ্যন 11 আছে 14 আছে 19 আছে 26 আছে ইয়াৰ পিছত কিয় এইটো ইজি দিছে তো আমাৰ কি +3 কৰিছে +5 কৰিছে +7 কৰিছে নেক্সট আমাৰ কিমান হ'ব +9 হ'ব অ'কে চ' 26ৰ লগত 9 যোগ কৰিলে আমি পাম 35 হৈ গ'ল চ' এইখিনি আছিলে এই APSC প্ৰিভিয়াছ ইয়াৰৰ মেথছ আৰু ৰিজনিঙৰ গোটেইখিনি কুৱেশ্যন এই তিনিটা ভিডিঅ'ত মই কভাৰ কৰিলোঁ আৰু অলপ স্পীডত পঢ়াইছোঁ যাতে ৰিভিজন কৰক আৰু স্পীডত পঢ়ালৈ মই কৰি দেখাইছোঁ কেনেকৈ কৰিব লাগে গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা খুব জৰুৰী হয় ছেম ডাইৰেক্ট কুৱেশ্যন দিলেও তেনেকুৱা পেটাৰ্ণত আহিব বুলি এটা এক্সপেক্ট কৰিব পাৰি আৰু প্ৰেক্টিছটো কৰি থাকক আৰু ভিডিঅ' আহি থাকিব জাষ্ট প্ৰিভিয়াছ ইয়াৰৰ পেপাৰখন ডিছকাছ কৰিলোঁ অ'কে তো চাই থাকিব চেনেলটো কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো শেষলৈকে চালে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব যদি কোনোবা কেণ্ডিডেট আছে যাৰ হেল্প হ'ব বুলি ভাবে ধন্যবাদ